নমস্কাৰ, মোৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। মই কিন্তু খুব ভয়াতুৰ আৰু মোৰ লগতে এটা ঘটনা ঘটি গ'ল। সেই ঘটনাটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। বহা ৰুমটোৰ পৰা আজি কেইদিনমান ধৰি খুব এটা আৱাজ কৰি থাকে আৰু মানুহজনো নাথাকে। তাৰপিছত বহা ৰুমটো খুব ভালদৰে চালি জাৰি চোৱাৰ পিছত এই শ্ব'পিচটোৰ পৰা আৱাজটো পালোঁ আৰু তাৰপিছত আমি এইটো নুমাই আনি কেনে চালোঁ, ঘুণে ধৰি একেবাৰে অৱস্থা নোহোৱা হৈ গৈছে। দৰং জিলাত যেতিয়া মঙলদৈত প্ৰথম বাজাৰ ইণ্ডিয়াখন অপেনিং হয় তেতিয়া তাৰ পৰা এই শ্ব'পিচটো আনিছিলোঁ আৰু এতিয়া চাওকচোন কি অৱস্থা হৈ গৈছে। অৱস্থা হকে কিন্তু মই যে এইকেইদিন কিমান ভয়ত কটালোঁ আৰু এই পোকটো দেখা পাই মোৰ ঘিণো লাগিছে আৰু ভয়ো লাগিছে। ভয় লগা বুলি কোৱাৰ কাৰণে আপোনালোকে নাহাঁহিব, মোৰ কিন্তু বহুত ভয় লাগে এইবিলাক। আৰু সন্ধিয়াৰ টাইমখিনিত এই আৱাজটো খুব বেছি পাইছিলোঁ আৰু সেইকাৰণে খুব বেছি ভয় লাগিছিল। পিছে আজিৰ পৰা আৰু টেনশ্যন নাই আৰু এনেকৈ এইটো কাম নাই কাৰণে আৰু দলিয়াই দিলোঁ। থেংক ইউ।